ওম শান্তি 28 জুন 2022 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোক ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণসকলে বেহদৰ পিতাৰ পৰা 21 জন্মৰ পূৰা উত্তৰাধিকাৰ ল'বৰ কাৰণে শ্ৰীমতত নিশ্চয় চলিব লাগে। প্ৰশ্ন: তোমালোক সন্তানসকলে কি প্ৰস্তুতি চলাই আছা? তোমালোকৰ পৰিকল্পনা কি? উত্তৰ: তোমালোক অমৰলোকলৈ যাবৰ কাৰণে প্ৰস্তুতি চলাই আছা। তোমালোকৰ পৰিকল্পনা হৈছে ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলা। তোমালোকে নিজৰেই তন মন ধনেৰে এই ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলাৰ সেৱাত ব্ৰতী হৈ আছা। তোমালোকে পিতাৰ সৈতে পূৰা সহায়কাৰী হোৱা। অহিংসাৰ বলেৰে তোমালোকৰ নতুন ৰাজধানী স্থাপন হৈ আছে। মনুষ্যইতো বিনাশৰ কাৰণে পৰিকল্পনা কৰি থাকে। গীত। মাতা অ মাতা তুমহি হো ভাগ্য বিধাতা, অৰ্থাৎ হে মাতা তুমিয়ে ভাগ্য বিধাতা। ওম শান্তি। এয়া কাৰ মহিমা শুনিলা? দুগৰাকী মাতাৰ। একটো পিতাৰ মহিমা গোৱা হয়, তুমি মাতা পিতা নিৰাকাৰৰো এনেকৈ মহিমা গোৱা হয়। তুমি মাতা পিতা, কিয়নো পিতা আছে যেতিয়া মাতাও নিশ্চয় থাকিব। তোমালোকে জানা, পৰমপিতা পৰমাত্মাই যেতিয়া সৃষ্টি ৰচিবলগীয়া হয় তেতিয়া মাতা নিশ্চয় লাগে। পিতাটো কোনোবা সাধাৰণ শৰীৰত আহিবই লাগে। শিৱ জয়ন্তী বা শিৱৰাত্ৰিৰ গায়ন কৰা হয়। নিশ্চয় পৰমপিতা পৰমাত্মাই অৱতাৰ লয় কিহৰ বাবে? নতুন ৰচনা ৰচিবৰ বাবে। পুৰণি ৰচনাৰ বিনাশ কৰাবৰ কাৰণে ব্ৰহ্মাৰ দ্বাৰাহে ৰচনা ৰচিব লাগে। লৌকিক পিতাও সদৰ ব্ৰহ্মা হয়। তেওঁলোকে নিজৰ স্ত্ৰীৰ দ্বাৰা সদৰ ৰচনা ৰচে। গতিকে তেওঁলোকক নিজৰ সন্তানেহে মাতা পিতা বুলি ক'ব। সকলোৱেতো তুমি মাতা পিতা আমি তোমাৰ বালক বুলি নক'ব, কিয়নো এয়াতো অনেক সন্তানৰ প্ৰশ্ন। প্ৰজাপিতা ব্ৰহ্মাৰ অনেক সন্তান আছে। গতিকে নিশ্চয় ব্ৰহ্মা মুখ কমলেৰে ব্ৰাহ্মণ কুল অথবা ব্ৰাহ্মণ বৰ্ণ বেহদৰ পিতাই ৰচিছিল। এওঁৰ হ'ল মুখৰ দ্বাৰা জন্ম। সেই মাতা পিতাৰ হৈছে কোখৰ পৰা জন্ম। তেওঁলোকে এনেকৈ মহিমা গাব নোৱাৰিব। এই মহিমা হয়েই বেহদৰ মাতা পিতাৰ। তুমি মাতা পিতা আপুনি আহি আমাক নিজৰ কৰি লৈছে। বছ আপোনাৰ পৰা আমি স্বৰ্গৰ অপাৰ সুখ পাওঁ। গতিকে ব্ৰহ্মাৰ মুখেৰে তোমালোক শিৱ বাবাৰ নাতি নাতিনী হৈ গলা। ব্ৰহ্মাৰ মুখ বংশাৱলী জগত অম্বা সৰস্বতী হয়। ভাৰতত গায়ন কৰে তুমি মাতা পিতা, তেন্তে নিশ্চয় জগত অম্বা জগত পিতা লাগে। তেওঁৰ মুখৰ দ্বাৰাহে তোমালোক ধৰ্ম সন্তান হৈছা, অৰ্থাৎ তুলনীয়া সন্তান হৈছা। তোমালোকে উত্তৰাধিকাৰ শিৱ বাবাৰ পৰা পোৱা, এই ব্ৰহ্মাৰ পৰা নহয়। যাৰ শৰীৰত প্ৰৱেশ কৰিলে তেওঁক মা বুলি কোৱা হয়। মাৰ পৰা উত্তৰাধিকাৰ পোৱা নাযায়। উত্তৰাধিকাৰ সদায় পিতাৰ পৰা পোৱা যায়। তোমালোকেও উত্তৰাধিকাৰ বেহদৰ পিতাৰ পৰা পাই আছা। ভক্তি মাৰ্গত যি গায়ন কৰি আহিছে তেন্তে তেওঁ নিশ্চয় পুনৰাই আহিবলগীয়া হয়। সন্তানসকলে বহুত দুখী। দুখধামৰ পাছত সুখধাম আহিব। সত্যযুগত হৈছে শতোপ্ৰধান সুখ, আকৌ তেত্ৰাত কিছু কম। দুটা কলা কম বুলি ক'ব। দ্বাপৰ কলিযুগত তাতোকৈ কম হৈ গৈ থাকে।
এতিয়া চক্ৰটো ঘূৰিবই। সন্তানসকলে জানে বেহুদৰ পিতাইহে স্বৰ্গৰ ৰচনা ৰচে। তেওঁৰ প্ৰথমে নিশ্চয় সূক্ষ্মবতন ৰচিবলগীয়া হয়, কিয়নো ব্ৰহ্মাটো নিশ্চয় লাগে। ব্ৰহ্মাকো শিৱ বাবাই তুলি লয়, কয় তুমি মোৰ। এওঁ কয় বাবা মই আপোনাৰ। গতিকে ব্ৰহ্মাৰ জন্ম শিৱ বাবাৰ পৰা হৈ গ'ল। শিৱ বাবাৰ 3টা সন্তান। তেওঁৰে জীৱন বৃত্তান্ত শুনায়। তিনিওৰে জীৱন বৃত্তান্ত শুনায়। এই ব্যক্ত ব্ৰহ্মা আকৌ অব্যক্ত হয়। তোমালোকো ব্ৰহ্মাৰ বাবাই কৈছে তোমালোকো ব্যক্ত ব্ৰহ্মাৰ সন্তান, আকৌ অব্যক্ত সন্তান হোৱা। এইবোৰ অতি গূঢ় কথা। পৰমপিতা পৰমাত্মা বিশ্বৰ ৰচয়িতা হয়। প্ৰথমে স্বৰ্গ ৰচনা কৰে পিতাৰ পৰা। উত্তৰাধিকাৰটো স্বৰ্গৰ পাব লাগে নহয়। এতিয়া আমি নৰকত আছোঁ। উত্তৰাধিকাৰটো নিশ্চয় তেতিয়া দিছিল যেতিয়া ৰচিছিল। পিতাই কয় এতিয়া মই ৰচি আছোঁ। 5000 বছৰ পূৰ্বেও মই এনেকৈ আহি ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ কুল ৰচনা কৰিছিলোঁ। এয়া যি ৰুদ্ৰ জ্ঞানযজ্ঞ আছে ইয়াৰ তত্ত্বাৱধান ব্ৰাহ্মণেহে ল'ব পাৰে। গতিকে এয়া হ'ল ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ। সেই ব্ৰাহ্মণসকলক কোৱা হ'ব কোষ বংশাৱলী ব্ৰাহ্মণ। এনেকৈ কোৱা নহ'ব যে ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ। গতিকে এতিয়া তোমালোক সন্তানসকল হৈছা ব্ৰহ্মা মুখ বংশাৱলী। প্ৰথমে নিশ্চয় ব্ৰাহ্মণ লাগে। ব্ৰাহ্মণ ক'ৰ পৰা ৰূপান্তৰিত কৰিলে? শূদ্ৰ বৰ্ণ ইয়াত আছে। তোমালোক সন্তানসকল এতিয়া ব্ৰাহ্মণ বৰ্ণত আনিলে। ভৰিৰ একেবাৰে নিচৰ পৰা টিকনি অৰ্থাৎ আটাইতকৈ উচ্চ ব্ৰাহ্মণ। ব্ৰাহ্মণৰ পৰা দেৱতা হ'ব লাগে। এই বৰ্ণ আদি সনাতন দেৱী দেৱতা ধৰ্মাৱলম্বীসকলৰ কাৰণে। অন্য ধৰ্মাৱলম্বীসকলৰ কাৰণে বৰ্ণ নাই। 21 জন্ম তোমালোক দেৱতা বৰ্ণত আছিলা। ব্ৰাহ্মণ জন্মৰ এই এটা জন্ম বা অনেকো হ'ব পাৰে, কিয়নো যিসকল সন্তানে সংস্কাৰ লৈ শৰীৰ এৰি গুচি যায় পুনৰ আহি জ্ঞান ল'ব পাৰে। গতিকে পিতাই বুজাই হে সন্তানসকল, যদি স্বৰ্গৰ মালিক হ'ব বিচৰা তেন্তে পবিত্ৰ নিশ্চয় হ'ব লাগে। 63 জন্ম তোমালোকে হাবুডুবু খালা। এতিয়া তোমালোক মহা দুখত আছা। গোটেই ভাৰতৰে প্ৰশ্ন অৰ্থাৎ কথা নহয় জানো? এনেকুৱা নহয় যে এতিয়া গোটেই ভাৰত সুখী। অৱশ্যে হয়, ধনৱান বহুত আছে। এগৰাকী আহিছিল যদিও কোটিপতি আছিল, কিন্তু হাত ভৰি অচল আছিল। গতিকে দুখী হ'ল নহয় জানো? জগতত যদি এজনো দুখী থাকে তেনেহ'লেতো নিশ্চয় দুখধাম বুলি ক'ব। সত্যযুগত এজনো দুখী নহয়। ভাৰত সুখধাম আছিল। কোনে স্বৰ্গ ৰচনা কৰিলে? পিতাই আমি সন্তানসকল অধিকাৰী হওঁ। 5000 বছৰ পূৰ্বেও আমি স্বৰ্গত নিশ্চয় আছিলোঁ। এনেকৈ কয় যীশুখ্ৰীষ্টৰ 3000 বছৰ পূৰ্বে গীতা শুনাবলৈ আহিছিল। গতিকে সময় 5000 বছৰ হ'ল নহয় জানো? 2000 বছৰ যীশুখ্ৰীষ্টৰ আৰু 3000 বছৰ হ'ল তাৰ আগত। গতিকে এতিয়া গীতা শুনাবলৈ আহিছে নহয় জানো? যথাযথ দেৱতা ধৰ্মও প্ৰায় লোপ হৈ গ'ল। তোমালোক সন্তানসকল হৈছা পাণ্ডৱ, যিসকলৰ সহায়ত হৈছে গীতাৰ ভগৱান। তেওঁ হৈছে নিৰাকাৰ। ৰুদ্ৰ জ্ঞানযজ্ঞৰ উল্লেখ শাস্ত্ৰতো আছে। বাস্তৱত হৈছে শিৱৰাত্ৰি। শিৱ জয়ন্তী, ৰুদ্ৰ জয়ন্তী বা ৰুদ্ৰৰাত্ৰি বুলি নকয়, শিৱৰাত্ৰি বুলি কিয় কয়?
এতিয়া বেহদৰ ৰাতি ঘোৰ অন্ধকাৰ নহয় জানো? পিতাই কয়, মই বেহদৰ ৰাতিৰ সময়ত আহোঁ। এতিয়া দিন হবৰ হৈছে। মোৰ জন্ম প্ৰাকৃতিক মনুষ্য সদৃশ নহয়। মনুষ্যটো মাতৃৰ গৰ্ভমহলৰ পৰা জন্ম ল'লে। এতিয়া তোমালোক সন্তানসকলে জানা, সেই মাতা পিতাৰ পৰা স্বৰ্গৰ অপাৰ সুখ পাই আছোঁ। জগতৰ লোকেতো নাজানে যে স্বৰ্গ আৰু নৰক কোনখন। বাবাই কৈছে, স্বৰ্গ আৰু নৰক কোনটো চৰাই ল'ম। এতিয়া চৰাইৰ নাম। এতিয়া তোমালোক ইয়াত পঢ়িবলৈ বহিছা, শ্ৰীমতত চলা। শ্ৰীমতত চলিলে তোমালোক স্বৰ্গৰ শ্ৰী লক্ষ্মীনাৰায়ণ হোৱা। সত্যযুগৰ মালিক হয়, গতিকে নিশ্চয় কলিযুগৰ শেষত তেওঁ 84তম বা অন্তিম জন্ম হ'ব। তেতিয়াই ৰাজু শিকিছিল চাগে। কেৱল এজনকো, বাবাই কৈছে, কেৱল এজনকতো নহয়, গোটেই সূৰ্যবংশী কুলে ৰাজবংশ, বাবাই কৈছে, গোটেই ৰাজবংশী কুলে যোগ শিকে। যিসকলে আহি বেহদৰ পিতাৰ পৰা সূৰ্যবংশী চন্দ্ৰবংশী ৰাজ্যৰ উত্তৰাধিকাৰ লৈ আছে। পিতাই কয়, এতিয়া তোমালোকে মোৰ আগত পবিত্ৰ হৈ থকাৰ প্ৰতিজ্ঞা কৰা, কিয়নো মই পবিত্ৰ সৃষ্টি স্থাপন কৰি আছোঁ। 63 জন্ম তোমালোক পতিত হৈ আহিছা, সেইকাৰণে দুখী হৈছা। স্বৰ্গততো বহুত সুখী আছিলা। এই ভাৰত যি কৰিতুল্য পুনৰ হীৰাতুল্য হ'ব। এয়া এজনেই পিতা, যিয়ে কয়, মই তোমালোকক পুনৰাই ৰাজযোগ শিকাবলৈ আহিছোঁ। বেহদৰ পিতাই কয়, তোমালোক এই অন্তিম জন্ম পবিত্ৰ হোৱা। এই মাতা পিতাৰ পৰা তোমালোকে অমৃত পান কৰিব লাগে, বিষ পান কৰা ত্যাগ কৰিব লাগে। কাম চিতাৰ পৰা নামি জ্ঞান চিতাত বহা। তোমালোকে শ্ৰীমত পোৱা, যাৰ উত্তৰাধিকাৰ লোৱাৰ নিশ্চয়তা নাই। তেওঁলোকে কয়, বাবা, বিষ ত্যাগ কৰাটো বৰ কষ্টকৰ। হেৰৌ, তোমালোকৰ 21 জন্ম সুখপ্ৰাপ্তি হয়। তাৰ বাবে তোমালোকে এয়া ত্যাগ কৰিব নোৱাৰানে? ভক্তি, জপ তপ আদি কৰিলে সদৰ অৰ্থাৎ সীমিত সুখ পোৱা যায়। বেহদৰ সুখ বেহদৰ পিতাৰ পৰা পোৱা যায়। পিতাই কয়, মই সাধুসকলকো উদ্ধাৰ কৰোঁ, কিয়নো শিৱ বাবাক নজনাৰ কাৰণে সদ্গতি কোনেও নাপায়, উভতি ঘৰলৈও কোনো যাব নোৱাৰে। যদি পিতাৰ ঘৰৰ মাৰ্গৰ বিষয়ে জানে, তেন্তে তালৈ যাওকচোন। সকলোৱে পুনৰ্জন্ম ল'বই লাগে, সতো ৰজু তমোত আহিবই লাগে। এতিয়াতো হৈছে মিছা মায়া, মিছা কায়া। যিয়ে ধৰ্ম প্ৰতিষ্ঠা কৰিলে, তেওঁৰ নামতেই এই শাস্ত্ৰ ৰচে, যাক ধৰ্মশাস্ত্ৰ বুলি কয়। যীশুখ্ৰীষ্টই আহি কি কৰিলে? নিজে আহিল, তেওঁৰ পিছত তেওঁৰ বংশাৱলীৰ আত্মাসকল আহিব পাৰে, বৃদ্ধি হ'ব লাগে। এতিয়া চোৱা, খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত বাবাই কৈছে, এতিয়া চোৱা, খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত হৈ গৈ থাকে। বেছিভাগ ক্ষেত্ৰতে হিন্দু ধৰ্মাৱলম্বীসকলক ৰূপান্তৰিত কৰি গৈ থাকে। তেওঁলোকে নিজৰ ধৰ্মৰ বিষয়ে গমেই নাপায়। এতিয়া তোমালোকে জানা, আমি দেৱী
দেৱতা ধৰ্মত যাম। কৃষ্ণ আত্মায়ো এতিয়া পঢ়ি আছে, কিন্তু সংগম হোৱাৰ কাৰণে মিহলি কৰি দিছে। এই চিত্ৰ আদি যিয়ে আছে সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ সামগ্ৰী। আনটো জ্ঞান সাগৰটো হৈছে পৰমপিতা পৰমাত্মা। তেওঁৰ দ্বাৰা সকলোৰে সদ্গতি হ'ব। সত্যযুগতটো কম সংখ্যক থাকিব, বাকী সকলোৱে হিচাপ নিকাচ নিষ্পত্তি কৰি মুক্তিধামলৈ গুচি যাব। তেওঁলোকে শান্তি আৰু তোমালোকে সুখ পাবা। এতিয়া তোমালোকে অপাৰ সুখ ল'বৰ বাবে পঢ়া। যাৰ ভূমিকা আছে তেওঁলোকে কল্পই পুৰুষাৰ্থ কৰে। যিসকল ব্ৰাহ্মণৰ জন্ম বাবাই কৈছে, যিসকল ব্ৰাহ্মণ হ'ব তেওঁলোকেই স্বৰ্গৰ মালিক হ'বগৈ। কিন্তু পুৰুষাৰ্থৰ ক্ৰমানুসৰি এতিয়া দেৱী দেৱতাৰ ধৰ্মৰ পুলি ৰোপণ কৰি থকা হৈছে। যিসকল কল্পপূৰ্বে আহিছিল তেওঁলোকে আহিব। ড্ৰামাই তেওঁলোকৰ দ্বাৰা পুৰুষাৰ্থও নিশ্চয় কৰাব। এই সময়ত সকলো পাথৰ বুদ্ধি পাৰস বুদ্ধিৰ হয় সত্যযুগত। তাত যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজাও পাৰস বুদ্ধিৰ হয়। এতিয়া তোমালোক হৈছা পাণ্ডৱ সেনা। তোমালোকে পিতাৰ সহায়েৰে স্বৰ্গৰ ভেটি স্থাপন কৰি আছা। তোমালোকে স্বৰ্গৰ পৰিকল্পনা তৈয়াৰ কৰি আছা। অমৰ লোকলৈ যাবলৈ প্ৰস্তুতি চলাই আছা। বাকী যিবোৰত পৰিকল্পনা তৈয়াৰ কৰি আছে সেয়া নিজৰে বিনাশৰ বাবে। তোমালোক হৈছা অহিংসক, তেওঁলোক সকলো হৈছে হিংসক। হিংসকসকলে পৰস্পৰ যুঁজবাগৰ কৰি নাশ হৈ যাব। তাৰ পাছত জয় জয়কাৰ হৈ যাব। তোমালোক সন্তানসকলে জানা, ড্ৰামা অনুসৰি যিসকল কল্পপূৰ্বে আহিছিল তেওঁলোকে আহিব আৰু বৃদ্ধি হৈ গৈ থাকিব। কিছুমানটো পিতাৰ হৈ আকৌ আঁতৰি গুচি যায়। পিতাই কয়, যদি তোমালোক শ্ৰীমতত চলা তেন্তে সূৰ্যবংশীৰ ৰজা মহাৰজা মহাৰাণী হ'বা। ইয়াততো পৰিশ্ৰমৰ কথা। তেওঁলোকে ঘৰ ৰখাল ভাৱে শাস্ত্ৰৰ কাহিনী শুনায়। সেয়াতো শুনিয়ে আহিছা। শুনি নৰকবাসী হৈ গলা। কলা কম হৈ গ'ল যদিও বা কয় পতিয়েই ঈশ্বৰ, তথাপিও গুৰুৰ শৰণ লয়। কলা কম হৈ গৈ থাকে নহয়। সৃষ্টি তমোপ্ৰধান হ'বই লাগে। পিতাই আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে। পিতাই কয়, মৰমৰ সন্তানসকল, তোমালোকৰ 84 জন্ম পূৰা হ'ল। এতিয়া দেহী অভিমানী হোৱা। মামেকম অৰ্থাৎ কেৱল মোক পৰমাত্মাক স্মৰণ কৰা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। সঁচা ব্ৰাহ্মণ হৈ এই ৰুদ্ৰ জ্ঞান যজ্ঞৰ তত্বাৱধানো ল'ব লাগে আৰু লগতে যেনেকৈ ব্যক্ত ব্ৰহ্মা অব্যক্ত হয় তেনেকৈ অব্যক্ত হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। 2 নম্বৰ। জন্মলৈকে সুখী হ'বৰ কাৰণে এই এটা জন্মত পিতাৰ আগত পাৱন হৈ থকাৰ প্ৰতিজ্ঞা কৰিব লাগে। কাম চিতা ত্যাগ কৰি জ্ঞান চিতাত বহিব লাগে। শ্ৰীমতত নিশ্চয় চলিব লাগে। বৰদান সৎগুৰুৰ দ্বাৰা প্ৰাপ্ত হোৱা মহামন্ত্ৰৰ চাবিৰে সৰ্বপ্ৰাপ্তি সম্পন্ন হোৱা। বহলাই এনেদৰে কোৱা হৈছে, সৎগুৰুৰ দ্বাৰা জন্ম হওঁতেই প্ৰথম মহামন্ত্ৰ পালা।
পবিত্ৰ হোৱা, যোগী হোৱা। এই মহামন্ত্ৰ সৰ্বপ্ৰাপ্তিৰ চাবি। যদি পবিত্ৰতা নাই, যোগী জীৱন নাই, তেন্তে অধিকাৰী হোৱা স্বত্তেও অধিকাৰৰ অনুভূতি কৰিব নোৱাৰে। সেয়েহে এই মহামন্ত্ৰ হৈছে সৰ্বসম্পদৰ অনুভূতিৰ চাবি। এনেকুৱা চাবিৰ মহামন্ত্ৰৰ যিটো শ্ৰেষ্ঠ ভাগ হিচাপে পাইছা, সেয়া স্মৃতিত ৰাখি সৰ্বপ্ৰাপ্তিৰে সম্পন্ন হোৱা। শ্লোগান: সংগঠনতহে নিজৰ নিৰাপত্তা আছে। সংগঠনৰ মহত্বক জানি তোমালোক মহান হোৱা। ওম শান্তি।